নমস্কাৰ বন্ধুসকল, যদি আপুনি জিএনএম নাৰ্ছিঙৰ এডমিশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে কিন্তু ফৰ্ম ফিল আপ কেনেকৈ কৰিব নাজানে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে হয়। কাৰণ আজি মই একেবাৰে ষ্টেপ বাই ষ্টেপ লাইভ প্ৰচেছ দেখুৱাই দিম ক'ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ ফৰ্ম ফিল আপ কৰিব যাতে ক'তো ভুল নহয়, কাৰণ ভুল হ'লে ফৰ্মখন ৰিজেক্ট কৰিব পাৰে। চ' বন্ধুসকল, সেইকাৰণে ভিডিঅ'টো মিছ নকৰিব, শেষলৈ চাই থাকিব। প্ৰথমে আপোনালোকে অফিচিয়েল ৱেবছাইটত আহি যাব, যাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকৰ অহাৰ পিছত তললৈ স্ক্ৰল কৰি চাব, য'ত নেকি আপোনালোকে দেখিছে যে এন্ট্ৰেন্স এক্সাম নটিফিকেশ্যন বুলি আছে, তাত চিম্পলি ক্লিক এটা কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোকে তলত স্ক্ৰল কৰিলে দেখিব যে এপ্লিকেশ্যন ফাৰ্ষ্টতে দেখিব যে অনলাইন এপ্লিকেশ্যন ফ্ৰম লিংক ফৰ এডমিশ্যন জিএনএম নাৰ্ছৰ কাৰণে হয়, য'ত নেকি আপুনি চিম্পলি তলৰ লিংকটোত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আৰু এপ্লিকেশ্যন লগইন দেখিছে। চিম্পলি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ একাডেমিক ইয়াৰটো দেখিছে লিখা আছে, ইমেইল এড্ৰেছ, মোবাইল নম্বৰ আৰু এণ্টাৰ OTP, পাছৱৰ্ড আৰু ৰিএণ্টাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। বলক মই প্ৰথমে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওঁ। জাষ্ট ভৰাই ল'ব, য'ত নেকি আপুনি দেখিছে মই ইমেইল এড্ৰেছ দিছোঁ, মোবাইল নম্বৰ দিছোঁ আৰু OTP দিছোঁ। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি আহিব, প্লিজ লগ ইন বুলি আহিব। এতিয়া আমি লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে আপোনালোকৰ ইউজাৰ নেম আৰু এপ্লিকেণ্ট নাম্বাৰ, যিটো নেকি মোবাইল নাম্বাৰ দিছিলে তাত আপোনালোকৰ এপ্লিকেণ্ট নাম্বাৰটো গুচি গৈছে, আৰু পাছৱৰ্ড যিটো দিছিলে সেইটো পাছৱৰ্ড অলৰেডি আপোনাৰ মোবাইল নাম্বাৰত গুচি গৈছে। চ' আপোনালোকে পাছৱৰ্ড আৰু এপ্লিকেণ্ট নাম্বাৰ দি কিনে লগ ইন কৰিব লাগিব। চ' চিম্পলি মই পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ দি কিনে লগ ইন কৰি লওঁ। লগ ইন ছাকচেছফুল আহি যাব। তাৰপিছত আপোনালোকে ছাইডত দেখিছে যে পাৰ্চনেল ডিটেইলছ, কোৰ্চ চিলেকশ্যন, এডুকেশ্যন, পে'মেণ্ট, ডাউনলোড আৰু লগ আউট অপশ্যন আছে। প্ৰথমে আপোনালোকে য'ত নেকি ষ্টাৰ মাৰ্ক থাকিব সেইবিলাক কমপ্লিটলি ফিল আপ কৰিব লাগিব। চ' মই প্ৰথমে পাৰ্চনেল ডিটেইলছত ক্লিক কৰি দিছোঁ। পাৰ্চনেল ক্লিক কৰি দিয়াৰ পিছত ইনষ্ট্ৰাকশ্যন আছে, পাৰ্চনেল ইনফৰমেশ্যন, এড্ৰেছ আৰু ফটো আৰু চাইন আছে। চ' আপোনালোকে ফটো আৰু চাইনত পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰি দিব। পাৰ্চনেল ইনফৰমেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি আপোনালোকে নিজৰ নাম দিব লাগিব, দেউতাৰ নাম দিব লাগিব, মাৰ নাম দিব লাগিব, জেণ্ডাৰ ক্লিক কৰিব লাগিব। আপুনি গোটেইখিনি ডিটেইলছ মই ফিল আপ কৰি লওঁ এতিয়া। চ' আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন কেনেকৈ ফিল আপ কৰিব, ফাৰ্ষ্টতে আপোনালোকৰ নিজৰ নাম আহিব, তাৰপিছত ডেট অফ বাৰ্থ দিব, তাৰপিছত আপোনালোকৰ দেউতাৰ নাম দিব, মাকৰ নাম দিব, তাৰপিছত জেণ্ডাৰ দিব, তাৰপিছত কেটেগৰী দিবা, তাৰপিছত আপোনালোকৰ PWD হয় নেকি, মানে দিব্যাংগ হয় নেকি সেইটো দিবা, যদি হয় য়েছ দিবা, যদি নহয় ন দিবা। ডমিচাইল ষ্টেট আপোনালোকৰ যিখন ষ্টেটৰ হয় সেইটো দিবা, আৰু আধাৰ কাৰ্ডৰ নম্বৰ দিবা, আৰু ৰিলিজন সুধিছে যদি আপোনালোকে হিন্দু হয় হিন্দু দিবা, তেন্তে মুছলিম হ'লে মুছলিম দিবা। তাৰপিছত আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা আছে আপোনালোকে দি দিব। ইয়াত দুটা অপশ্যন আছে, মোৰ নাই একো, তেন্তে মই ন দিছোঁ। আৰু PRC আপোনালোকৰ পাৰ্মানেণ্ট মানে মেণ্ডেটৰী হয়, PRCখন লাগিব আপোনালোকৰ, যদি আছে য়েছ দিব, যদি নাই ন দিব। চিম্পলি আপোনাৰ 7 কণ্টিনিউ ক্লিক কৰি দিব। 7 কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ এড্ৰেছ ইনফৰমেশ্যনটো খুলি যাব, য'ত নেকি আপোনালোকে এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 দেখিছে, চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট, পিন ক'ড, য'ত নেকি আপোনাৰ কৰস্পণ্ডেণ্ট এড্ৰেছ হয়, নেক্সট আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ হয়। চ' আপোনালোকে গোটেইখিনি ফিল আপ কৰিব লাগিব, আৰু অল্টাৰনেটিভ মোবাইল নম্বৰটো দিব লাগিব। আপোনালোক মই এতিয়া এড্ৰেছখিনি ফিল আপ কৰি লওঁ। আপোনালোকে এড্ৰেছখিনি কমপ্লিট কৰি ফিল আপ হোৱাৰ পিছত চ' আপোনালোকে 7 কণ্টিনিউ ক্লিক কৰি দিব। 7 কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেইবিলাক এড্ৰেছ ফিল আপ হৈ যাব। তাৰপিছত আপোনাৰ ফটো আৰু ছিগনেচাৰ দিব লাগিব। ফটো ছিগনেচাৰ আপোনালোকে JPG ফৰ্মেটত দিব লাগিব। মেক্সিমাম আপোনালোকৰ 35 KB হ'ব লাগিব, আৰু আপোনাৰ ছিগনেচাৰটো মেক্সিমাম 30 KB হ'ব লাগিব। বলক মই এইখিনি আপলোড কৰি লওঁ। চ' আপোনালোকে ফটো আৰু ছিগনেচাৰ আপলোড কৰাৰ পিছত চিম্পলি 7 প্ৰচেছত ক্লিক কৰি দিব। নেক্সট আপোনালোকৰ কোৰ্চ চিলেকশ্যন কাৰণে আহিব, যোনে জিএনএমৰ কাৰণে পঢ়িব তেখেতসকলে এইটো চিলেক্ট কৰিলে হ'ল, আৰু যদি কোনোবা BSc নাৰ্ছিঙৰ কাৰণে পঢ়ে এইটো ক্লিক কৰিলে হ'ল। চ' মই এইটো জিএনএম নাৰ্ছিঙৰ কাৰণে হয়, ত' মই এলায়েন্স এণ্ড হেল্থ কোৰ্চত ক্লিক কৰি দিম। তাৰপিছত ক্লিক কৰাৰ পিছত মই 7 কণ্টিনিউ ক্লিক কৰি দিম। 7 কণ্টিনিউ ক্লিক কৰাৰ পিছত কোৰ্চ ছেভ ছাকচেছফুলি হ'ব। চ' আপোনালোকৰ এক্সাম চেণ্টাৰ খুলিছে, যাৰ এক্সাম চেণ্টাৰ যোনখন চহৰৰ ওচৰত হয় সেইটো হিচাপত দিব। মোৰ ওচৰৰ নগাঁও হয়, ইয়াত আপোনালোকে চেণ্টাৰ এটাই চিলেক্ট কৰিব পাৰিব, যোনটো আপোনালোকৰ ওচৰ হয় সেই চেণ্টাৰটো চিলেক্ট কৰিব। মই আপোনাৰ ওচৰৰ নগাঁও হয়, চ' মই 7 কণ্টিনিউ ক্লিক কৰি দিম। এক্সাম চেণ্টাৰ ছাকচেছফুলি হৈ যাব। চ' আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকৈ ফিল আপ কৰিব, চুজ বৰ্ডত আছে, আপোনালোকে যদি সেৱাৰ পৰা আহিছে নাইবা আছাম হাই ছেকেণ্ডেৰী বৰ্ডৰ পৰা আছে তেন্তে আদাৰ্ছত ক্লিক কৰিব। নেক্সটত আপোনালোকে 10th আৰু 12ৰ ডিটেইলছখিনি ভৰাব লাগিব। আপোনালোকে মাৰ্ক অফ 10টো সেইখিনি লিখিব, আৰু আউট অফ মাৰ্ক মানে টোটেল মাৰ্কটো লিখিব, পাৰ্চেণ্টেজ লিখিব, ৰোল নাম্বাৰ লিখিব, আৰু পাছিং ইয়াৰটো লিখিব, আৰু বৰ্ড আৰু ইউনিভাৰ্চিটি লিখিব। নেক্সটত আপোনালোকে হাই ছেকেণ্ডেৰীত কেনেকৈ ভৰাব, হাই ছেকেণ্ডেৰীত ভৰাবৰ কাৰণে আপোনালোকে পাছ আৰু APR হয়, যোনটো যদি পাছ কৰিলে পাছ দিব, যদি APR হয় APR দিব। আপোনালোকৰ ছায়েন্সৰ কাৰণে হয়, চ' ছায়েন্সত বুলি লিখিব লাগিব। নেক্সটত আপোনালোকে অবটেইন মাৰ্ক লিখিব লাগিব, তাৰপিছত টোটেল মাৰ্ক লিখিব লাগিব, পাৰ্চেণ্টেজ লিখিব লাগিব, ৰোল নাম্বাৰ লিখিব লাগিব, আৰু বৰ্ড লিখিব লাগিব। বৰ্ড লিখাৰ পিছত আপোনালোকৰ নেক্সটৰ ছাবজেক্ট OPT বুলি এনেকৈ এটা অপশ্যন আছে, য'ত নেকি আপুনি বায়'লজি ক্লিক কৰিব লাগিব। বায়'লজি ক্লিক কৰাৰ পিছত আপুনি
ক্লাছ 12 ৰ গোটেইবিলাক ডিটেইলছ ফিল আপ কৰিব লাগিব যেনে প্ৰতিটো সাবজেক্টতে কিমান মাৰ্ক পাইছিলে থিওৰি কিমান পাইছিলে আৰু এভাৰেজ পাৰ্চেন্টেজ কিমান হয় সো মই এখিনি আপোনাক ফিল আপ কৰি দেখুৱাই দিম ফাৰ্ষ্টটো আপোনাৰ থিওৰি মাৰ্কৰ কাৰণে হয় তাৰপিছত প্ৰেক্টিকেল মাৰ্কৰ কাৰণে হয় টোটেল মাৰ্কৰ কাৰণে হয় তাৰপিছত নেক্সট আকৌ টোটেল মাৰ্ক লিখিব লাগিব অপচন পাৰ্চেন্টেজ আপুনি ক্লিক কৰি দিলে অপচনেল হয় তো আহি যাব তাৰপিছত আপুনি সেভ এণ্ড কন্টিনিউ ক্লিক কৰিব মই এখিনি ডিটেইলছ ফিল আপ কৰি লওঁ জাস্ট আপোনালোকে সেভ এণ্ড কন্টিনিউ ফিল আপ কৰিব নিজৰ সকলোবিলাক ডিটেইলছ শুদ্ধ কৰি ভৰোৱাৰ পিছত 7 কন্টিনিউ ক্লিক কৰাৰ পিছত অকমান লোডিং ল'ব সো আপোনালোক গোটেইখিনি হৈ যাব এতিয়া আপোনালোকৰ পেমেন্টৰ কথা আহিল পেমেন্ট কৰিব লাগিব আপোনালোকৰ পে 1500 টকা হয় তাৰপিছত আপোনালোক পেমেন্ট অপচনত পে নাও ক্লিক কৰি দিব পে নাও ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা অপচন আহিব য'ত নেকি আপোনালোক পেমেন্ট কৰিব লাগিব ফিজ পেমেন্ট আৰু ৰিচিভৰ কথা আহিব তাত আপোনালোকে নিজৰ ডিটেইলছখিনি ভৰাব যেনেকৈ আপোনালোকৰ এট ফাৰ্ষ্টতে লিখা আছে ক্যান্ডিডেট নেম ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ ইমেইল আইডি আৰু মোবাইল নম্বৰ আৰু এপ্লিকেশন নম্বৰটো লিখিব লাগিব আৰু কাষ্টটো লিখিব লাগিব আৰু পেমেন্ট ফিজটো অটোমেটিকলি আহি যাব তাৰপিছত আপোনালোকে পে অনলাইনত ক্লিক কৰি দিব ফিজ পেমেন্ট কৰাৰ পিছত আপোনালোকে সিম্পলি ডাউনলোড অপচনত ক্লিক কৰি দিব যেনেকৈ আপোনাৰ সাইডত আছে তাৰপিছত আপোনালোকৰ এপ্লিকেন্ট প্ৰিন্ট বুলি লিখা আছে আপোনালোকে সিম্পলি তাত ক্লিক কৰি নিজৰ এপ্লিকেশন প্ৰিন্ট কৰি ল'ব পাৰিব এই ভিডিওটো যদি উপকাৰী যেন লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছত লগ পাম আৰু অন্য এটা ভিডিঅ'ত